মোৰ উইনাৰ নহয়, ৰাইজৰ উইনাৰ। ৰাইজে পৰিৱৰ্তন বিচাৰিছে, ৰাইজে শান্তি বিচাৰিছে, ৰাইজে প্ৰগতি বিচাৰিছে আৰু সকলো ক্ষেত্ৰতে যোৱা 17 বছৰতে আমাৰ মাজত স্পেচিয়েলি BTCত নহয় দেই, অকল আমাৰ অসমতে এটা জাতিৰ লগত আন জাতিৰ যি ভেদাভেদ আনিছিল, ভাতৃঘাতী সংঘৰ্ষ আনিছিল, আমাৰ মাজত মানে চিপ পলিটিক্স খেলি পেলাই আমাক মানে কি কয় ছাপ্ৰেছ অপ্ৰেছ কৰি আহিছিল। ইয়াৰ পৰা মুক্ত পাবৰ কাৰণে ৰাইজে বিচাৰি আহিছিল আৰু আজি অল্টাৰনেটিভ ৱে এটা পাইছে, যাৰ ফলত আমি ৰাইজৰ ইচ্ছামতে ৰাইজে বিচৰা ধৰণে ৰাইজে আজি আমাক উইনাৰ কৰি দিছে। তাৰ কাৰণে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি। আপোনাৰ হেভি প্ৰতিদ্বন্দ্বী এইটো ডেপুটি চিফ আছিলে, তাক পৰাস্ত কৰিছে, কেনেকুৱা অনুভৱ? সকলো পৰীক্ষাত মানে পাছ কৰিলেতো নিজৰ মনটো ভাল লাগেই, কিন্তু মই নাভাবোঁ কোনোবা কাৰোবাৰ কাৰণে হেভি ৱেট পলিটিচিয়ান বা এটা অপজিশ্যন পাৰ্টি বুলি। মানুহে ইচ্ছা কৰিলে চব কৰিব পাৰে, কিন্তু সত্যতা বস্তুটো সদায় থাকিব লাগে। আমাৰ লগত সত্যতা আছে, তাৰ কাৰণে এইবাৰ আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। থেংক ইউ। থ্যাংকস টু মাই পিপল অফ 13 নং চিৰাং। তো ভৱিষ্যতত আমি মানে ৰাইজৰ লৈ পেলাই ভাল কাম কৰি যাম আৰু ৰাইজক যেনেকৈ মোক সমৰ্থন কৰিছে, নিশ্চয় কিবা নতুন পোহৰ দেখিবলৈ পাব বুলি মই আশাবাদী। কি ক'ব, এই দীৰ্ঘদিন আপুনি সশস্ত্ৰ সংগ্ৰাম কৰিলে, তাৰপিছত ৰাজনীতি পথাৰলৈ আহিলে, গতিকে এই দীৰ্ঘদিন সংগ্ৰামৰ পিছত ৰাজনীতি পথাৰখন আপুনি কি ধৰণে গ্ৰহণ কৰিছে? সেইটো হয়, বহুত মানুহে কৈছে যে মানে আপুনি অহাৰ লগে লগে বহুত ৰাইজৰ মাজত সোমাব পাৰিছে, কিন্তু সেইটো একো নহয় যে আমাৰ অলৰেডি আমাৰ ৰিভলিউশ্যনত আমাৰ বেছ আছে, বেছ মানে আমাৰ ছাপৰ্টাৰ্ছ বহুত আছে। তো সেইখিনিত আমি বুজাই সেইটো আমাৰ ফলোৱাৰ্ছ কৰিব পাৰিছে। তো সেইটো জাষ্ট চেঞ্জিং, আগত আমাৰ বুলেট আছিল, এতিয়া বেলট হৈ গ'ল। তো তাৰ মাজত আমাৰ যিবিলাক ষ্ট্ৰেটেজি ষ্ট্ৰেট এণ্ড ফৰৱাৰ্ড যেনেকৈ কাম কৰিব হাতত লৈছে, সেইবিলাক বুজাই আমি সেইটো উইনাৰ ৰাস্তাত মানে উইনাৰ পক্ষে আমি ল'বলৈ বাধ্য হৈছে বা হুকুম হৈছে। আপোনাৰ সম্পাদক অইন এটা সমষ্টিৰ পৰা UPPৰ প্ৰতিদ্বন্দ্বিতা কৰে, তেখেতেও জয়িছে, গতিকে কি ক'ব তেখেতক? তো সেইটো মই কি ক'ম যে BR Pingai জয় হৈছে বুলি মই শুনিছোঁ বা ডিক্লেয়াৰো দিছে। তো যি হওক, সেইটো কি ক'ব, চেল্ফৰ আইডিঅ'লজিত নিজাববীয়াকৈ কাম কৰি পেলাই সেইটো জিতিছে বা সেইটো আমি শুভেচ্ছা যাচিছোঁ। তো যি হওক জিতিছে বুলি আমিতো শুভেচ্ছা যাচিব লাগিব। তো যি হওক, ভৱিষ্যতত আমাৰ কাম হ'ল গভমেণ্ট কোনে চলাব, সেইটোৱে এতিয়া আমি সেই ভিতৰত আছে, বাহিৰত ওলাই পেলাই কেনেকুৱা বাহিৰৰ সমষ্টিবিলাক কেনেকুৱা হৈছে সেইটো গম পাব। নিশ্চয় গভমেণ্ট আহিলে আমি নিশ্চয় ভাল কাম কৰিব পাৰিম বুলি ৰাইজক মই আজি ঘোষণা কৰিছোঁ আৰু নিজকে মই বিশ্বাস আৰু মই আশাবাদী। কি ধৰণৰ পৰিকল্পনা ল'ব আপুনি? প্ৰথম কামটো কি হ'ব বুলি ভাবে? প্ৰথম কামটো হ'ল আমাৰ দুটা ছাইডত হ'ব। আমাৰ এটা ছাইডত হ'ল আমাৰ NDABS বা NDABS অকলে নহয়, বা আমাৰ NDABৰ কাৰণে আমি কি কৰিব লাগে। ইয়াত আমাৰ স্পেচিয়েলি কেছ আছে আৰু ৰিহেবিলিটেশ্যন, আৰু সেই ছাইডত চিভিল লাইনত আমি চালে ক'ব পাৰে যে ইয়াত আমাৰ ইউথছবিলাক আনএমপ্লয়মেণ্ট প্ৰব্লেম আছে, আৰু ইয়াত আমাৰ 70% এগ্ৰিকালচাৰ। সেই এগ্ৰিকালচাৰৰ দ্বাৰা আমি ইৰিগেশ্যন সেইবিলাক কৰি পেলাই কেনেকুৱা আমি এই ৱৰ্ক কালচাৰটো আনিব পাৰে। আমি ইয়াত আহি পেলাই দেখি পাইছোঁ যে ইয়াত আমাৰ অঞ্চলৰ ৱৰ্ক কালচাৰটো হাৰি গৈছে বা হেৰাই গৈছে। তো সেইটো আমি কেনেকুৱা আনিব পাৰে, কেনেকুৱা সেইটো আমি লিফ্ট আপ কৰিব পাৰে। তো এটা দেশ উইদাউট এনি ৱৰ্ক সেইটো ডেড। তো সেইটো আমি বিশ্বাস কৰোঁ, শান্তিৰ মাজেৰে আমি যাই থাকিম, শান্তিৰ মাজেৰে আমি উন্নতি কৰিম আৰু আমি সকলো ৰাইজক আমি নিৰাপত্তা দিম। তাৰপিছত আমি নলে বলে সেইটো কামটো কৰি যাম। ধন্যবাদ। गोजोननाय मोनदों। लोगोसे आङो गासिबो जोंनि काजलगावबासि अथा रायजोखौ आंनिफ्राय आङो धन्यबाद होदों, खारन बिथांमोननि अननायाव दिनै देरहानो हाबाय। थांनाय बाराव आङो जेनदोंमोन एसे भटनि बेब'धानाव, खिन्थु एबाराव आङो माने 4200 भटआव आं देरहादों। आरो थांनाय बाराव जेननायनि खारना जाहैदों माने 2012 जेनाखि गन्दगल दंमोन, बे गन्दगलनि थाखाय गुबुन जाथिफ्रानो होआखैमोन, खिन्थु एबाराव बेफोरनो जाथि गोष्ठी आरो बर'फ्रा गासैबो होजोबदों। बे जों काजलगाव समस्तियाव थांनाय जेनाखि 5 बोसोराव UPPनि प्रतिनिधि रोंगोरा नार्जारि बिथाङा बहाय खामानि मावाखैमोन। खामानि मावनायाथ' बाद हो, खिन्थु बियो रायजोफोरजोंबो जगाजग खालामाखैमोन, खुनु संजग गैयामोन।
जार फले माने रायजोफ्रा गावसोरनि समस्याफोरखौ माने समाधान खालामनो थाखाय बिथांखौ लोगो हमनो थाङोबाबो मोनाखै बे गतिके रायजोफ्रा दिनैहाय माने बिथांखौ नैबे भटनि गेजेरजों फेजेननाय जाहैबाय आरो आं आसा खालामदों जिखिनि जोंहा बे काजलगाव समस्ति हिसाबै जोंहा मावनांगौ दङ बेखौ आङो माने जेसेबां हायो आङो रायजोफोरनो मावना होगोन नंगौ आं बुंदोंना माने आंजों प्रतिद्वन्दिता खालामग्रा रावबो गैया दिनैहाय आङो 4,200 भटआव देरहादों बेखायनो बुंखादोंमोन जे आंजों खुनु बिदि कम्पिटिसन खालामग्रा अथ' जुजिग्रा बे काजलगाव समस्तियाव गैया होनना बुंखादोंमोन आं जोबथानायाव रायजो राजाफोरनो आरो नोंथांनि अपोजिसनफोरनो माबा मोनसे ना अपोजिसनाथ' दं अपोजिसनाबो आं बिसोरखौ बुङाखै राजनितिकआव जेननाय देरहानाय थायो बिथांमोनहा जेनदों जाहाथे बिसोरो माने आं जितु देरहानायखौ बिसोरो मोनसे गाज्रि नोजोरजों नायाबानो खामानि मावनो जाहाथे कपारेसन खालामनो हायो आं बेखौ खावलायगोन